নমস্কাৰ মনজাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ পাও ভাজি। যদি আপোনালোকে ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টি শেষলৈকে চাই থাকিব। এয়া পাও ভাজিৰ কাৰণে মই ৰেডি কৰি লৈছোঁ। ৰঙালাও আৰু আলু সৰু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজ অকণমান লৈছোঁ আৰু কেইটামান মই বুট দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে, কাৰণ মোৰ বুট কেইটামান তিয়াই থোৱা আছিলে সেইকাৰণে মই দি দিছোঁ, কাৰণ মই বুট দি পেলাই খাই ভাল পাওঁ। এয়া আমাৰ ভাজিটোৰ কাৰণে হৈ গ'ল। তাৰপিছত বিলাহীৰ এটা চাটনিৰ কাৰণে মই কেইটামান লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ কেইটামান বিলাহী, তাৰপিছত নহৰু কেইফুটামান লৈছোঁ, লগতে পিঁয়াজ আৰু জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই এইখিনি কেৰাহীত তেল দি পেলাই বনাম। এইখন এয়া গৰম হৈ যোৱাৰ লগে লগে মই ইয়াত তেল দি দিছোঁ অকণমান, পিঁয়াজ দি দিছোঁ আৰু জলকীয়াখিনি দি দিছোঁ। ধুনীয়াকৈ পিঁয়াজখিনি ৰঙা হৈ গৈছে, তাতে মই এইকেইটা নহৰুকেইটা দি দিম আৰু নহৰুকেইটা দিয়াৰ পিছত মই অকণমান লৰাই এয়া মই বিলাহীখিনিও তাতে দি দিম। ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই সোৱাদ অনুযায়ী নিমখটো দি দিম। ইয়াত মই হালধি নিদিওঁ, কাৰণ মই যিহেতুটো চালাড বনাম, গতিকে ইয়াত হালধি নিদিওঁ, কাৰণ বিলাহী কালাৰটো উঠিয়ে যাব, গতিকে হালধি দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে মন গ'লে দিবও পাৰে। মই অকণমান নিমখ দি দিছোঁ। এতিয়া সেইদৰে মই ধুনীয়াকৈ লৰাই পেলাই অলপ দেৰি কাৰণে ঢাকি পেলাই থৈ দিম আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি দিম। এইদৰে আপোনালোকে মাজে মাজে লৰাই থাকিব আৰু যেতিয়া দেখিব যে বিলাহীটো সিজি গৈছে, অলপ পানী নিচিনা হৈছে, তেতিয়াই আপোনালোকে এইটো ৰাখি দিব আৰু এইখিনি ৰাখি দিয়াৰ পাছত ঠাণ্ডা হোৱাৰ লগে লগে মই মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি চালাডটো বনাই লওঁ। কেৰাহীখনতে দিছোঁ, যিহেতু বিলাহীহে বনাইছিলোঁ। অকণমান তেল দি দিলোঁ আৰু পিঁয়াজখিনি দি দিম গৰম হৈ যোৱাৰ লগে লগে। এয়া কেৰাহী গৰম হোৱাৰ লগে লগে মই পাঁচফোৰণ কেইটামান দি দিছোঁ আৰু লগতে এয়া পিঁয়াজখিনিও দি দিম। এতিয়া ৰঙা হৈ যোৱাৰ লগে লগে মই হালধি অকণমান দি দিছোঁ। তেলত দিলে মানে গোন্ধটো নাহে বেছিকৈ, সেইকাৰণে দিওঁ আৰু লগালগ এয়া মই পাচলিখিনি দি দিলোঁ। লগে লগে সোৱাদ অনুযায়ী নিমখটো দিব। ঘৰতে থকা কম বস্তুৰে আমি কেনেকৈ বনাই খাওঁ তাকে আপোনালোকক দেখাইছোঁ। এইদৰে আপোনালোকে মাজে মাজে লৰাই থাকিব আৰু অকণমান সিজাৰ নিচিনা দেখাৰ লগে লগে অকণমান পানী দিব, যাতে মানে আলু আৰু এই যে ৰঙালাওখিনি দিছোঁ সেইখিনি যাতে অকণমান ভাগি যায়, মানে গ্ৰেভি টাইপ যিটো হয় যে সেইটো তেনেকুৱা টাইপৰ ৰাখিম। তেতিয়া আমাৰ পাও ভাজিটোৰ লগত খাই বেছি ভাল লাগে আৰু ঘৰতে থকা বস্তুৱে আমি বনাই খাই কেনেকৈ খাওঁ সেয়া আপোনালোকক দেখাইছোঁ। যিহেতু হোটেলত সদায় খোৱাটো স্বাস্থ্যৰ পক্ষে ভালো নহয়, গতিকে চাই থাকিব শেষলৈকে কেনেকৈ বনাওঁ কি কৰোঁ। এয়া আপোনালোকে দেখিছে মই পানী দিছিলোঁ, যিখিনি শুকাই গ'ল আৰু এইখিনি দেখিছেনে একদম ধুনীয়াকৈ ভাগি গৈছে, পূৰা ধুনীয়াকৈ ভালছে সিজি গ'ল। এনেকৈ আৰু অকণমান মই নিজে হেতাখনে অকণমানকৈ ভাঙি দিছোঁ। এয়া আমাৰ হৈ গ'ল ৰেডি। এয়া আমি এতিয়া কাঢ়ি ল'ম, তাৰপিছত এতিয়া পাও ভাজিটোৰ কাৰণে আমি ৰেডি কৰি ল'ম বস্তুখিনি। মই ব্ৰেডখিনি সৰু সৰুকৈ কাটি লৈছোঁ, অকণমান বহলকৈও এটা লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। মই এনেই সৰু সৰুকৈ কৰিয়ে এনেকৈ ভাজি দিওঁ, ইয়াৰ ভিতৰত একো নিদিওঁ, অকল গৰম কৰোঁ আৰু তেনেকৈয়ে খাওঁ। এটা মই আপোনালোকক দেখাইছোঁ, আপোনালোকে এনেকৈও টেষ্ট কৰি চাব পাৰে। এয়া যে মই চালাডখিনি কৰিছিলোঁ চাটনিখিনি, তো চাটনিখিনি মই এনেকৈ অলপমান দি এনেকৈ কৰি
লগাই ল'ম গোটেই 4 ৰাউণ্ডটোত লগাই দিয়াৰ লগে লগে ইটো আপোনালোকে তাতে জাপি দিব এনেকৈ কৰি আৰু তাৰপিছত এইটো আমি গৰম কৰিম এখন মই ধুনীয়াকৈ প্লেটত ইয়াৰ ৰেডি কৰি লৈছোঁ ব্ৰেডকেইটা গৰম কৰিলোঁ কিন্তু দেখাবলৈ ভিডিঅ' কৰা নহ'ল গতিকে আপোনালোকে গম পায় ব্ৰেডটো কেনেকৈ গৰম কৰিব লাগে কেৰাহীত অকণমান ৰিফাইন বা চীজ বাটাৰ যি আছে তেনেকৈ দি পেলাই অকণমান ঘিউ দিলেও হয় তেনেকৈ কৰি গৰম কৰি ল'ব আৰু ময়ো তেনেকৈ গৰম কৰি ল'লোঁ ভিডিঅ' কৰিবলৈ নহ'ল আৰু এয়া চাওক একদম খাব পৰা ধৰণে মোৰ ৰেডি হৈ গ'ল আপোনালোকেও এইদৰে খাই চাব আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ